মই একচুৱেলি মই ৰাতিপুৱা মই পথাৰত গৈছিলোঁ তেতিয়া আমাৰ গাঁৱৰ পৰা খুব মোৰ ওচৰলৈ ফোন আহি আছিলে মই ডাউট কৰিছোঁ কিহৰ কাৰণে ফোন কৰি আছে তাৰপিছত মই ফোন ৰিচিভ কৰিলোঁ তেতিয়া গম পালোঁ যে বোলে কোনোবা এজন মোৰে ৰিলেটিভ হয় মোৰ কাকি হয় তেখেতক মাৰি ঘৰতে মাৰিছে ঘৰত মাৰি কুৱাত পেলাই দিয়া হৈছে তেনেকুৱা টাইপৰ এতিয়া আমি ইয়াত আহি পালোঁ যে চালোঁ যে হয় কুৱাত পেলাই দিছে কি হ'ব পাৰে আপোনাৰ আইডিয়া এনে মই এটা ছাছপেক্ট আমাৰ এটা সন্দেহ হৈ আছে চাগে ফেমিলিৰ কিবা এটা হ'ব পাৰে তেনেকৈ লাগি আছে বেলেগ মানুহ থাকিব পাৰে নাপাৰে নাজানো ফেমিলি তেওঁলোকৰ তেওঁৰ স্বামী আছে আৰু 3জন ল'ৰা আছে আৰু আমি জানো যে তেওঁৰ স্বামীয়ে ৰাতি বাগানত ধুবুৰী জিলাৰ এটা বাগান আছে ওচৰতে বাগানত ডিউটি কৰিব যায় এতিয়া তেওঁলোকক ফেমিলিৰে কোনোবাই কৰিছে নেকি তেনেকুৱা ধৰণৰ এটা ডাউট লাগি যায় মানে এতিয়া মানে আমি ক'ব কাজিয়া চাজিয়া একো নাই কিন্তু আমাৰ কথা হ'লে এটাই কথা হ'ল যে কালপিটজন যোনে নহওক কিয় ফেমিলিৰে হওক বাহিৰৰ হওক আমাক কালপিটটোক ধৰি দিব লাগে আমি প্ৰশাসনক এইখিনিয়ে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যেনেকৈ পাৰক আমাক কালপিটটোক ধৰি দিয়ক কাৰণ কালপিটটোক ওলাবই লাগিব বেলেগ ধৰণৰ তেনেকুৱা এটা ডাইনাৰ সন্দেহ তেনেকুৱা নাই কাৰণ একদম সাধাৰণ মানুহ আছিলে সাধাৰণ মহিলা আছিলে এনে অলপ চলপ মানে মদ বিক্ৰী কৰিছিলে ঘৰতে আৰু বাগানত কাম কৰিছিলে তেওঁৰ হাজবেণ্ডে তো এনে শান্তিতে চলি আছিলে ফেমিলি শান্তিতে 3টা ল'ৰা 2জন ল'ৰা কলেজত যায় 1জন ল'ৰা স্কুলত যায় তো তাৰে ভিতৰত মানে কি ক'ম আৰু কোনে কৰিছে কোনে কৰা নাই এতিয়া আমি ৰাতিকেতো ক'ব নোৱাৰোঁ কিন্তু যে তদন্তহে গম পাম তো চাই লওঁ এতিয়া মই যেতিয়া কুৱাত গৈ চাইছোঁ তাতে মানে বডিটো দেখা নাযায় অকল কাপোৰটো দেখা যায় কিন্তু তেওঁক যে মাৰিছে এই পাটিত পাকাত হৈ আছিল না পাটি দি টানি লৈ গৈছিলে টানি লৈ গৈ কুৱাত পেলাই দিছিল কাপোৰটো দেখা যায় বডিটো এতিয়ালৈকে দেখা নাযায় এতিয়া প্ৰশাসনে কি ব্যৱস্থা কৰে প্ৰশাসনে ব্যৱস্থা কৰে চালেহে গম পায় নাইগাঁও আমগুৰি কি হৈছে ঘটনাটো মাৰা হৈছে আৰু মইতো গম নাপাওঁ যে কি হৈছে ৰাতি মই এনে 9টাৰ পৰা 11টা পৰ্যন্ত মোবাইল চাই কিনে ঘুমালো আৰু ৰাতি 2টাত উঠি পেচাব কৰিবলৈ বাহিৰত গ'ল তাৰ পাছত আহি চালো যে মা আৰু ভাইটো ঠিকে আছে তেতিয়া আৰু সকালত উঠি মই ঘটনাটো শুনা পালো কি হৈছে মানে এইটোতো ক'বই নোৱাৰো মাৰ্ডাৰটো হৈছে আৰু আমাৰ ভাইটো মানে সকালে বিচাৰিছে মাক পোৱা নাই সেইকাৰণে ৰুমত গ'ল ৰুমত গৈ তো ব্লাডটো দেখা গ'ল আৰু চেণ্ট বিৰাট হৈছে তাকে ফলো কৰিল বাহিৰত আছিল অলপ ব্লাড আৰু টানি পিনি লৈ গৈছিল মাক এইটো ফলো কৰি গেটৰ বাহিৰত গ'ল তেতিয়াতো আৰু ব্লাড আছিল ব্লাডক ফলো কৰি গ'ল তেতিয়া যাই পিনে কুৱাত পাল কুৱাত পেলাইছে কুৱাটো আমাৰ মামাৰ কিমান দূৰত হ'ব ঘৰৰ পৰা এই যে তাতে আছে ওচৰতে পিছত আৰু একো হোৱা নাই তাৰপিছত তাৰিবিলাকক কল কৰিছে পুলিচক তেতিয়া আহিছে ঘৰত কোন আছিল ঘৰত ভাই আৰু মা এটা ৰুমত আছিল আৰু দাদা আৰু বৌ এটা ৰুমত আৰু মই এটা চিংগল ৰুম মোৰ কাৰণে আছে ভাই যে আছিল ভাই মাৰ লগত আছিল ভাই একো গম নাপায় আৰু দেউতা নাইট ডিউটি যায় ক'ত বাগানত ফেক্টৰী ৰাতিপুৱা কেইটা বজাত গম পাইছে মই এনে 7:30 মান তো কি বুলি ডাউট করছে এনে সন্দেহটো এনে মার্ডার কোনে করব পারে মার্ডার তো আৰু একো বেলেগ মানুহতো গম নাপায় যে তাত কোৱা আছে এইটোতো গাঁৱৰে মানুহ হ'ব পাৰে তো ঘৰৰ কি দরজা টরজা খোলা থাকে নাকি নহয় সকালে এনে ভাইটো গ'লে তো এনে দরজাটো খুলি থাকে বাহিৰতো ভাই ৰাতিপুৱা ভাই ক'ত ওলাই গৈছিল এই তো এই 6টাত উঠি পিনে মাক বিচাৰিছিল আৰু মাৰ এনেকুৱা মাৰ্ডাৰটো হৈছিল এনে 3-3:30 মানৰ ভিতৰতে হ'ব লাগে 4টাতো পুৰা সকাল হৈ থাকে না তেতিয়া ভাই নাছিল ভাই আছিল তেতিয়া ৰুমত আছিল ৰুমতে আছে গম নাপায় আৰু একো হাল্লা হোৱা নাই মাৰ্ডাৰ খবৰত কি নাম মাৰ সুমি কিস্কো বয়স কিমান হ'ব এনে 40 হ'ব 40 না এতিয়া ইয়াতো ওলোৱাই নাই বডিটো কুৱাৰ ভিতৰতে আছে এতিয়া আহিছে এতিয়া ওলাব কিবা কাজিয়া লাগিছিল কাজিয়া ঘৰত একো কাজিয়াই নহয় ঘৰত কাৰোবাৰ লগত কাজিয়া পেচাব মা কাকো কোনো কথা নাই আৰু এনে বেয়া বস্তুও নাখায় কিছু নাখায় তামোলো নাখায় মা কিবা কামো কৰিছিল বাগানত কাম নকৰে ঘৰতে কাম কৰে খালি ঘৰত থাকে কেইজন মানুহ ঘৰত থাকে টোটেল 6 জন মা আছিল বাবা
বউ দাদা আৰু ভাই আৰু মই 6 জন চম কিস্কু সম্পৃক্ত। অ